के साथ। नमस्कार, मैं हूँ दिजित रोहन और आप देख रहे हैं ननवार्ता नॉर्थ ईस्ट इंडिया। आइए जान लेते हैं आज की बड़ी खबर। बाली उम्र में ब्याह करने वाले अगर आपको लगता है कि जुर्म नहीं है और कानून सख्त नहीं है तो इस गलतफहमी में ना रहे। असम कार्बी आंगलोंग जिले में चारों दिशाओं से प्रशासन द्वारा ऑपरेशन चलाया जा रहा है। एसपी संजीव कुमार के बयान अनुसार कार्बी आंगलोंग के विभिन्न थानों से तकरीबन 54 लड़कों को आज प्रशासन द्वारा गिरफ्तार किया गया है। कम उम्र के लड़कियों, नाबालिग लड़कियों से ब्याह करके कानून तोड़ने के जुर्म में। बाली उम्र में लड़कियां शादी कर खुद को मौत के मुंह में धकेलने जैसा है। 18 से कम उम्र की लड़कियां शारीरिक तौर पर बिल्कुल सशक्त होते नहीं है, ऊपर से मानसिक तौर पर सही निर्णय भी नहीं ले पाती है, तभी खुद के भविष्य खतरे में डाल लेते हैं। नाबालिग शादी के कानून तो हमेशा से ही है, पर आज अमल होते दिख रहा है। उल्लेखनीय है, हफ्ता भर पहले सीएम शर्मा द्वारा बयान दिया गया था कि 4 महीनों में सभी नाबालिग शादी करने वालों को गिरफ्तार कर जेल में भरना है। असम के कई जिलों जैसे कार्बी आंगलोंग में भी ऑपरेशन आरंभ हो चुका है। आज के गिरफ्तार हुए लड़कों के आंकड़े कुछ इस प्रकार है। आंगजोक हास्पानी पुलिस स्टेशन से 8, बोकाजान से 6, बोकोलिया से 6, बोरलांगफेर से 3, बोरपथार से 3, चौकीहोला से 1, दैथौर से 3, दिलाई से 6, दीफू से 4, दोकमोगा से 6, डोलामारा से 1, हावड़ा घाट से 2, खटखटी से 4, मांजा से 10 और सामेलांगसो से 1 है, पर वर्तमान गिरफ्तार में नहीं आया है। बोरलांगफेर से संवाददाता रूप सिंह तिमुगा रिपोर्ट, ननवार्ता नॉर्थ ईस्ट इंडिया। एसपी कन्फारेन्सत माननीय मुख्यमंत्री महोदय অসমত বাল্য বিবাহৰ সম্পন্নতা বহুত বেছি হৈছে বুলি তেখেতে অতি ব্যগ্ৰ হৈছিলে আৰু তেখেতে এইটো কনচাৰ্ণ হৈছিলে আৰু তেখেতে আমাক এই তথ্য উলিয়াবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছিলে যে কিমান বাল্য বিবাহ সম্পন্ন হৈছে যোৱা 2-3 বছৰত। বিভিন্ন ধৰণৰ আমি যি মাধ্যম আছে যেনে আমাৰ ভিডিপি হওক বা আমাৰ ব্যক্তিগত সোৰ্চ হওক, এইবোৰ আমি ব্যৱহাৰ কৰি পেলাই আমি তথ্য উলিয়াব লগা হৈছিল আৰু উলিওৱাৰ পিছত আমি যোৱাকালি আমি 126টা কেছ আমি ৰুজু কৰিছোঁ এই বাল্য বিবাহৰ বিৰুদ্ধে আৰু আমি এই সম্বন্ধে 126টা কেছ ৰুজু কৰি এতিয়ালৈকে আমি 53জন মানুহক আমি কৰায়ত্ব কৰিছোঁ, আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। মই এইখিনিতে দুটামান কথা ক'ব খুজিছোঁ। এই বাল্য বিবাহ বিৰোধিতা কৰি বাল্য বিবাহ নিষিদ্ধ কৰা আইনখন 2006 চনতে প্ৰণয়ন কৰা হৈছিল যদিও অসম তথা ভাৰতৰ বিভিন্ন সময়ত বাল্য বিবাহ বহুত বেছি সম্পন্ন হোৱাৰ কাৰণে ইনফেণ্ট মৰ্টেলিটি মানে শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি ৱৰ্ল্ড ইণ্ডেক্সত, তথা মেটাৰ্নেল মৰ্টেলিটি মানে মাতৃৰ মৃত্যুৰ হাৰো বহুত বেছি। গতিকে এই তথ্য, এই ইণ্ডেক্সটো লৈ পেলাই ভাৰত চৰকাৰ তথা অসম চৰকাৰ অতি চিন্তনীয়। গতিকে তেখেতসকলে ভাৰত চৰকাৰ তথা অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে, এইটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব, এই মৰ্টেলিটি ৰেটটো। গতিকে এই মৰ্টেলিটি বন্ধ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল বাল্য বিবাহ সম্পন্ন হোৱাটো বন্ধ হ'ব লাগিব। আৰু যিবিলাক বাল্য বিবাহ ইতিমধ্যে সম্পন্ন হৈছে সেই বাল্য বিবাহ এটলিষ্ট ৰিচেণ্টলি সম্পন্ন হোৱা বাল্য বিবাহবিলাক আমি সেই যি ইলিগেল এক্টিভিটিজ হৈছে সেইটো ৰোধ কৰিবৰ কাৰণে আমি গোচৰ ৰুজু কৰি আমি বিহিত ব্যৱস্থা ল'ব লাগিব। গতিকে আমি সেই সূত্ৰে আমি গোটেই সমাজৰ ব্যৱস্থাটো ঠিক কৰিবৰ বাবে যাতে উমেন হেল্থ ঠিকে থাকে, যাতে ইনফেণ্ট মৰ্টেলিটি ৰেট যাতে কমি যায় তথা মেটাৰ্নেল মৰ্টেলিটি ৰেট যাতে কমি যায়, এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্য আমি হাতত লৈছিলোঁ আৰু আমি 126টা কেছ ৰুজু কৰাৰ বিপৰীতে 53জন মানুহ ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ। সেই 53জন মানুহৰ ভিতৰত তেখেতসকলৰ হাজবেণ্ডো আছে আৰু কিছু মিডিলমেন আছে আৰু কাজী আছে। এই গোটেইবিলাক সন্নিৱিষ্ট হৈ পেলাই আমি 53জন মানুহ আমি কাৰ্যকৰী কৰিছোঁ। এইটো চলি থাকিব, এইটো যেতিয়ালৈকে আমি এই যি গোচৰ ৰুজু কৰিছোঁ, এই গোচৰ ৰুজুত যিসকল আমি গোচৰীয়া আছে তেখেতসকলক যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে এইটো চলি থাকিব। আচলতে যিসকল মানে ইলিগেল হাজবেণ্ড তেওঁলোকৰ এগেইনষ্টত যিবিলাক ধাৰা আপোনালোকে ইম্প'জ কৰিছে, এই ধাৰাবোৰ অনুসৰি তেওঁলোকৰ শাস্তিবোৰ কেনেকুৱা ধৰণৰ হ'ব? এইটো বেলেগ বেলেগ আছে। যদি কাৰোবাৰ ছোৱালীজনী বা ভিক্টিমগৰাকী যদি প্ৰেগনেণ্ট হৈছে তেতিয়াহ'লে পক্সো এক্ট লাগিব।
আৰু যদি বলপূৰ্বকভাৱে ল'ৰাটোৱে লৈ গৈছিলে তেতিয়াহ'লে 366 IPC লাগিব। চাইল্ড মেৰেজৰ এক্ট ছেকশ্যনৰ 8, 9, 10 এইকেইটাত লাগিবই, 9, 10, 11। তাৰোপৰি ডিপেণ্ডছ প্ৰত্যেকটো কেছত লৈ পেলাই অলপ ছেকশ্যনটো ইফালে পাব আৰু নন বিলিং কেছবোৰ নন বিলিং। हिंदी में कार्बी आंग्लों की ताजा खबरों को पाने के लिए सब्सक्राइब करें कुरुर वांगथो।